নমস্কাৰ, মই জোনালী। মোৰ চেনেল জোনালী নাৰায়ণ দাসলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰতো ভালেই বাৰু। সদায় বাৰু আপোনালোক সোধো ভালনে বুলি। ভাল লাগে সকলোৱে ভালে থাকিলে। মই এতিয়া আজি মোৰ ভিডিঅ'টো হ'ব হেয়াৰৰ ওপৰত। আপোনালোকক আগতেও কেইবাটাও ভিডিঅ'ত মই মেনশ্যন কৰিছোঁ যে মোৰ চেনেলটো বিউটি টিপছৰ ওপৰত, স্পেচিয়েলি হেয়াৰ আৰু স্কিনৰ। যিহেতু মই আজি 9 বছৰ ধৰি এইটো মোৰ কৰ্মক্ষেত্ৰখনেই বিউটি ৰিলেটেড। মোৰ দুটা হয়। একচুৱেলি মই 2018ত বিউটিচিয়ান কোৰ্চ এটা কৰিছিলোঁ CEC শিলপুখুৰীৰ পৰা। সেইটো মই ভালকৈয়ে পাছ কৰিছোঁ। পাছ কৰাৰ পাছত আৰু মই আজি 9 বছৰ ধৰি কৰ্মৰত ব্যক্তিগত খণ্ডত। আৰু ব্যক্তিগত খণ্ড বুলিলে বেলেগ একো নাই, মই কোম্পানীয়ে কাম কৰোঁ। যেনেকৈ ধৰক লেকমি, তাৰপাছত কালাৰ এচেঞ্চ, তাৰপাছত কালাৰ বাৰ হওক বা তেনেকুৱা ব্ৰেণ্ডবোৰত কাম কৰি আহিছোঁ। সেইকেইটা মই এক্সাম্পল দিছোঁ, আটাইকেইটা ব্ৰেণ্ডত নহয়, মই বেলেগ বেলেগ ব্ৰেণ্ডত কাম কৰিছোঁ। প্ৰথমতে মই ধৰক স্কিন আৰু হেয়াৰৰ ওপৰত, স্কিন আৰু হেয়াৰ ৰিলেটেড ব্ৰেণ্ডত কাম কৰিছিলোঁ। আৰু তাৰপিছতে মই মেকআপৰ লাইনটোত গ'লোগৈ। আমাৰ কোম্পানীবোৰৰো ভাগ থাকে, যেনে ধৰক হিমালয়া বা বায়'টিক, জভিছ, তাৰপিছত ৰিচফিল, লটাছ। আজিকালি বাৰু স্কিন আৰু হেয়াৰৰ কোম্পানীবোৰেও মেকআপৰ প্ৰডাক্ট উলিয়াই দিছে, লঞ্চ কৰিছে। যিহেতু কম্পিটিশ্যন এতিয়া মাৰ্কেটত, কোনটো ব্ৰেণ্ড ওপৰলৈ যাব, কোনটো কৰিব, কম্পিটিশ্যনৰ যুগত চবেই এতিয়া স্কিন কেয়াৰ আৰু মেকআপ দুইটা ভাৰ্জনে উলিয়াই দিছে। প্ৰথমতে মই ধৰক স্কিনৰ হেৰিত আছিলোঁ। তেতিয়া সেই খণ্ডটো আমাক ট্ৰেইনিং দিয়া হৈছিলে। ধৰক 3 মাহ ট্ৰেইনিং দিছিলে। আজিকালি সেই চিষ্টেমটো নোহোৱা হৈ গ'ল। আমাৰ সময়ত এক্সপিৰিয়েঞ্চ বুলি কথা নাই। আপোনাৰ 3 মাহ ট্ৰেইনিং দিছিলে, ট্ৰেইনিং পিৰিয়ডত অকণমান কমকৈ চেলাৰি দিয়ে, আৰু তাৰপাছত পাৰ্মানেণ্ট হোৱাৰ পিছত আপোনাৰ ধৰক অলপ বেছিকৈ চেলাৰি দিয়ে। তেনেকৈ কৰিছোঁ। আৰু সেই ক্ষেত্ৰত জব কৰিয়ে মই বহুতখিনি হেয়াৰ আৰু স্কিনৰ বিষয়ে অভিজ্ঞ হৈছোঁ। আৰু যিখিনি নিজে জানো সেইখিনি আনকো জনাবলৈ বিচাৰোঁ। আৰু বহুত দিনৰ পৰাই ভাবি আছিলোঁ, আৰু মই যিমানখিনি পাৰোঁ জনাওঁৱে বাৰু। তথাপি মই ভাবিছিলোঁ যে সামাজিক মাধ্যমৰ জৰিয়তে যদি মই বস্তুবোৰ ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ উলিয়াই দিওঁ, তেতিয়া মোৰ লগত আৰু 10জন উপকৃত হ'ব। আৰু ছেকেণ্ড কথা, মই মুখেৰে যিমানজনক জনাম, মই যিমানখিনি মানুহক ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰোঁ, তাতকৈ মই সামাজিক মাধ্যমত যদি ভিডিঅ' আকাৰে দিওঁ, হয়তো দুজন হ'লেও বেছি মানুহে চাব পাৰিব এই ভিডিঅ'টো আৰু উপকৃত হ'ব। ধৰি লওক আপুনিয়ে চালে, আপুনি যদি কথাখিনি জানিলে আপুনি 2জনক ক'ব বা শ্বেয়াৰ কৰিব, তেনেকৈ পাব, নহয় জানো? আজি মই এইখিনি কথা উল্লেখ কৰাৰ কাৰণ আছে, আৰু কাৰণ হ'ল আজিৰ ভিডিঅ'টো মই এটা হেয়াৰ পেকৰ ওপৰত আনিছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ হেয়াৰ পেকৰ ওপৰতে হ'ব, বেলেগ একো নাই। যিহেতু কাম চাম থাকে, ব্যস্ত হৈ থাকোঁ। এতিয়া কথা হ'ল, আমাৰ ছোৱালী মানুহৰ মেইন অলংকাৰে হৈছে চুলি, নহয় জানো? চুলি কোচা ধুনীয়া হ'লে ধুনীয়াই লাগে। চুটিয়ে হওক বা দীঘলে হওক, চুলি কোচা যদি ধুনীয়া হয় ভাল লাগে। চুলি নহ'লেতো, মই নেগলেক্ট কৰিব যোৱা নাই যিখিনি মানুহৰ কিবা অসুস্থতাৰ কাৰণে চুলি নাইকিয়া হৈছে, বা যিকোনো ৰিজন, হেল্থ ইছ্যুৰ কাৰণে চুলি সৰিছে বা তেনেকুৱা হৈছে, তেওঁলোকক ইনচাল্ট কৰিবলৈ বিচৰা নাই। কিন্তু নৰ্মেল আৰু সাধাৰণতে চুলিখিনিয়ে আমাৰ প্ৰধান অলংকাৰ। চুলি কোচা ধুনীয়া হৈ থাকিলে ভাল লাগে। সুন্দৰ চুলি কোচাৰ যদি অধিকাৰী হ'ব পাৰোঁ। সেয়ে আমি চুলিখিনিৰ বিভিন্ন ধৰণে যতন ল'ব পাৰোঁ, চুলিখিনি ভাল কৰি ৰখাৰ কাৰণে। আজি হেয়াৰ পেকটো হ'ব কণী আৰু অইলেৰে বনোৱা। আমি ধৰক পাৰ্লাৰত হেয়াৰ স্পা কৰিব যাওঁ, নহয় জানো? এতিয়া স্পাৰ কামটো কি? আমাৰ চুলিখিনি স্মুথ কৰিব, হয় ন? চুলিখিনি স্মুথ কৰিব, ছফ্ট হৈ থাকিব। আৰু চুলিখিনি আমাৰ এতিয়া বতাহত ফাটে চুলিবোৰ, বা আমি চবে ৱৰ্কিং ওমেন, আজিকালি সকলোৱে কামে কাজে ওলাই যাওঁ, বেছি আমি যতন লৈ থাকিব টাইম নাপাওঁ, অইল লগাব বা কিবা কৰিব, তেনেকুৱা কথা। গতিকে স্পা লগালে চুলিখিনি ফটাৰ পৰা বাচি যায়, স্মুথ হৈ থাকে, জোঁট নালাগে বা তেনেকুৱা বহুতবোৰ হেৰি হয়। আৰু আমাৰ যেনেকৈ ধৰক শৰীৰটো গ্ৰ'থৰ কাৰণে, আমাৰ হাড়ৰ গ্ৰ'থৰ কাৰণে, সকলোখিনিৰ কাৰণে আমি যেনেকৈ খাদ্যবস্তু খাব লাগে, তেনেকৈ আমাৰ
হেয়াৰ আৰু স্কিনকো আমাক খাদ্যৰ প্ৰয়োজন হয় নহয় জানো আজি বাৰু স্কিনৰ নকওঁ হেয়াৰত আমাক প্ৰটিনৰো প্ৰয়োজন গতিকে আমি যিমানখিনি খাদ্য খাওঁ সেই খাদ্যখিনিৰ পৰা আমি সাফিচিয়েণ্ট প্ৰটিন নাপাওঁ আৰু যিখিনি খাদ্য খাওঁ সেইখিনি আমাৰ শৰীৰতো প্ৰয়োজন আৰু হেয়াৰতো প্ৰয়োজন হয় নহয় গতিকে এক্সট্ৰা অলপমান কেয়াৰ লোৱাটো জৰুৰী হৈ পৰে এতিয়া কণী হৈছে আমাৰ হাই প্ৰটিন থকা বস্তু আৰু কোকোনাট অইলটো আমাৰ প্ৰটিন আছে নাৰিছ কৰে হেয়াৰ আৰু কোকোনাট অইল আৰু কণীৰে বনোৱা এই পেকটো মই লগাই উপকৃত হৈছোঁ এইকাৰণে আপোনালোকৰ মাজলৈ আনিছোঁ ভিডিঅ' আকাৰে মই আজিও ইউজ কৰিছোঁ চুলি তুলি ধুইছোঁ পেকটো লগোৱা হৈ গৈছে চুলি তুলি ধুই আজৰি হৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ তেনেহ'লে আপোনালোকে চাওকচোন মই পেকটো কেনেকৈ লগাইছোঁ কি কৰিছোঁ চাই ভাল পাব বুলি আশা ৰাখিছোঁ বলক মই কেনেকৈ লগাইছোঁ কি কৰিছোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু সেইখিনি মই ক্লিপ এটা ৰাখি থৈছোঁ যেতিয়া মই পেকটো বনাইছিলোঁ আৰু লগাইছিলোঁ আহক তেনেহ'লে উপভোগ কৰোঁ এইটো হ'ল অইল এইটো হোমমেড অইল হয় আৰু এইটো এটা লোকেল কণী লোকেল মুৰ্গীৰ কণী হয় আজি মই ইয়াৰে এটা পেক বনাম মই নিজে লগাম একচুৱেলি নিজে লগাম যেতিয়া আপোনালোকৰ মাজতো এইটো ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিওঁ বুলি ভাবিলোঁ যাতে আপোনালোকৰ কামত আহে এইটো অইলটো ঘৰত কেনেকৈ বনাইছোঁ মই এইটো ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ বনাইছিলোঁ ইনফেক্ট কিন্তু মই আপলোড কৰিবৰ কাৰণে যেতিয়া এডিটিং কৰি আছিলোঁ এডিটিং কৰি থাকোঁতে কি জানো ডিপি পালোঁ ভিডিঅ'টো গোটেই ডিলিট হৈ গ'ল সেইকাৰণে দিয়া নহ'ল যি নহওক মই এতিয়া কৈ দিওঁ ইয়াতে আছে নাৰিকল তেল যিটো টিঙৰ আমাৰ গ্ৰীণ কালাৰৰ এইখিনিমান টেমা থাকে যে সেই টেমা এটা ডাঙৰটো এক টেমা লৈছোঁ আৰু তাৰপিছত ইয়াত কেঁচা লোকেল যিটো আমলখি হয় সেই আমলখিটো পিচি পেলাই থেতালি আৰু উৰালত যাৰ যেনেকৈ সুবিধা হয় খুন্দি ল'ব লাগিব অলপ মিহিকৈ তাৰপিছত ইয়াতে মেথি গুটি আছে মেথি গুটি ধুই ৰ'দাই লৈছোঁ ভালকৈ কিন্তু ধুব যে আপুনি যেতিয়া ৰ'দাব এইটো যাতে পানীটো নাথাকে মানে সেইটো আপুনি ধ্যান ৰাখিব কাৰণ পানী থাকিলে অইলটো বেয়া হ'ব ধুই শুকাই ল'ব ভালকৈ আৰু তাৰপিছত কোকোনাট অইলটো ভাল পাত্ৰ এটাত ভাল মানে আপুনি ধৰক কিবা কিবি চব্জি আঞ্জা পাতি বনোৱা পাত্ৰত নকৰিব কাৰণ যিমান চাবোনেৰে ধুলেও সেইটো কেতিয়াবা শুকান কেৰাহী বা এটা পাতি পেলাই অকণমান নটিচ কৰিবচোন আপুনি অইল জাতীয় বস্তু এটা ওলায় তো সেইটো আপোনাৰ চুলিত ক্ষতি কৰিব গতিকে আপুনি ধৰক গাখীৰ গৰম কৰা চচপেন সেইটোত বনাব পাৰে তাত কোনো অইল চইল নোলায় তো তেনেকুৱা পাত্ৰ এটাত শুকোৱাৰ পিছত আৰু ধুনীয়াকৈ শুকান পাত্ৰ এটা গৰম হৈছে অইলখিনি দিব আপুনি কোকোনাট অইলখিনি সেইখিনি যেতিয়া গৰম হ'ব তাত আপুনি যে পিচি ৰাখিছিলে সেই আমলখিখিনি ধুই পেলাই পিচি ৰাখিব সেইখিনি ঢালি দিব আৰু মেথি গুটিখিনি যে আপুনি ৰেডি কৰি ৰাখিছিলে সেইখিনিও দিব কিন্তু মেথিখিনিও অকণমান থেতালি দিব যাতে তাৰ গুণাগুণটো ওলাবলৈ মানে ইজি হয় তেলত সেইটো আপুনি ভাজিব লাগিব আপুনি চাই থাকিব লাগিব মেথিৰ কালাৰটো অইলত আহি যাব লাগিব তেতিয়ালৈকে আপুনি উতলোৱাব লাগিব আৰু আপুনি যিমানখিনি পৰিমাণৰ বস্তু দিব সেই হিচাপতে অইলটো হ'ব এতিয়া ধৰক আপুনি ধৰক ইমানমান দিছে আৰু তেল অকণমান দিছে বস্তুটো সিজিব লাগিব ন বস্তুটো সিজিব লাগিব আৰু বস্তুটো নিসিজালৈ তাৰ গুণাগুণটো আপুনি অইলত নেপাব গতিকে বইল কৰি যেতিয়া ৰসটো তাত ওলাই যাব পূৰা সিজি যাব আৰু মেথি কালাৰটো অইলত আহিব তেতিয়া গেছটো অফ আৰু একদম কম জুইত বনাব বস্তুটো একদম জুইটো কমকৈ ৰাখিব গেছত আৰু যিহেৰে আপুনি লৰচৰ কৰি ধৰক চামুচ হওক যিয়ে হওক সেয়ে লাৰি থাকিব সঘনাই তাৰপিছত সেইখিনি ঠাণ্ডা হোৱালৈ ৰ'ব তাৰপিছত কেষ্ট্ৰল অইল ভাল ব্ৰেণ্ডৰ আৰু কেষ্ট্ৰল অইল মই কেষ্ট্ৰল অইলটো এৰমা মেজিকৰ ইউজ কৰিছিলোঁ হাৰ্বেল হয় আৰু মোক বহুত শ্বুট কৰে সেইটো মই বহুত বছৰৰ পৰা সানি আছোঁ আপোনালোকেও সেইটো ইউজ কৰিব পাৰে নহ'লে বা আপোনালোকে যিটো ভাল পায় ইউজ কৰি ভাল পাইছে ভাল ব্ৰেণ্ডৰ আৰু ইয়াত দিব অইল ইয়াত কোকোনাট অইলখিনি মিক্স কৰিব আৰু হেৰি কৰিব এলমণ্ড অইল মই ৰগনৰ এলমণ্ড অইলটো ইউজ কৰিছোঁ এলমণ্ড অইল দি থৈ দিব আৰু এটা কাম কৰিব পাৰে মই আগৰবাৰ তেনেকৈ বনাওঁতে আমলখিখিনি মানে ৰাখি দিছিলোঁ কিন্তু পিছত গোন্ধাব ধৰে অইলটো অলপ আৰু অকলে সানিলে বহুত দিন যায়
তো সেইকাৰণে মই আমলখিৰ সিঠাবোৰ দিয়া নাই এইবাৰ চেকি পেলাই তাৰ খালি ৰসটো দিছোঁ কিন্তু মেথিখিনি ৰাখি দিছোঁ চাওক আপোনালোকে যেতিয়া লগাব হয় মই এইটো এনেকৈ চামুচেৰে অকণমান লৰাই দিওঁ দি পেলাই লগাই আৰু মাজে মাজে ৰদাই থাকিব লাগে তেতিয়া অইলটো বহুত দিন যায় তো এইটো হ'ল মোৰ অইল ৰেগুলাৰ ইউজৰ ৰেগুলাৰ মানে সপ্তাহত এদিনকৈ সানো আৰু আজি মই হেয়াৰ পেক বনাম হেয়াৰ পেকটো মোৰ চুলিত যিমানখিনি প্ৰয়োজন সিমানখিনি মই এটা ষ্টিলৰ বাটিত ল'ম বাটিত ল'লে সুবিধা হয় আপোনালোকে যিহতে লৈ ল'ব আৰু মই ইমানখিনি লৈছোঁ মোৰ কাৰণে ইমানখিনি যথেষ্ট আৰু মানে আপোনাৰ চুলিখিনি হিচাপত ল'ব চুলিখিনি অনুপাতত যাতে আগে গুৰিয়ে আপুনি ধুনীয়াকৈ প্ৰথমতে মানে গোটেইখিনিতে যাতে সানিব পাৰে আৰু প্ৰথমতে আপুনি স্কাল্পত সানিব লাগিব তাৰ পাছত চুলিৰ আগবোৰতো সানিব লাগিব সানি লাহে 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 কাৰ্কুলাৰ মাছাজ মানে সাপোজ এইখিনি আপোনাৰ স্কাল্পখন হেয়াৰ আছে ইয়াত এনেকৈ বহুতে এনেকৈ কৰে ন এনেকৈ নকৰিব মাছাজটো ইমান জোৰে কাৰণ আমাৰ চুলিৰ গুৰিবোৰ যথেষ্ট মানে সেনচিটিভ থাকে একদম কোমল থাকে ন চুলিডাল কিমানখিনিনো আমাৰ স্কিনৰ ভিতৰত থাকে তো উঘালি যাব আপোনাৰ সেই আৰু ছালখনে কষ্ট পাব সেইকাৰণে আপুনি অইলটো লগোৱাৰ পিছত চুলিৰ মাজত আঙুলিবোৰ সোমাই কাৰ্কুলাৰ মাছাজ এনেকুৱা ফাৰ্ষ্ট গুৰিবোৰত এনেকৈ মাছাজ কৰিব কাৰ্কুলাৰ মাছাজ সেইখিনি হোৱাৰ পাছত লাহে 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 অকণমান চুলি ল'ব এই আঙুলিটো যিমানখিনি মোটা ধৰক এইখিনি মানে একোচা চুলি ল'ব ফাৰ্ষ্ট ৰাইট ছাইডত 3বাৰ ৰাউণ্ডকৈ ঘূৰাব ছেকেণ্ড লেফ্ট ছাইডত ৰাউণ্ডকৈ ঘূৰাব তাৰপিছত মানে আঙুলিত এপেচ লগাই ল'ব এনেকৈ ঠুঙা আছে ঠুঙাৰে দেখুৱাই দিওঁ এইখিনি চুলি ধৰক এনেকৈ লাহেকৈ লগাই ল'ব 1 2 3 আকৌ 1 2 3 এনেকৈ এটা প্ৰেছাৰত আপুনি টানিব দিব আপুনি যিমানখিনি প্ৰেছাৰ সহ্য কৰিব পাৰে আৰাম পায় মাছাজটোত টোপনি আহি যাব লাগিব তেতিয়াহে মানে বস্তুটো বেছি কাম দিয়ে তো তেনেকৈ কৰাৰ পিছত লাহে লাহে তাৰপিছত আগবোৰত এনেকৈ লাহে লাহে মাছাজ কৰিব এনেকৈ মাছাজ কৰিব তাৰপিছত 1 ঘণ্টা আধা ঘণ্টা ৰাখিলে হ'ল তাৰপিছত শ্বেম্পু কৰি দিব পাৰে আপুনি একো কথা নাই এতিয়া মই পেকটো বনাওঁ অইলটো লোৱা হৈ গৈছে এইটো কণী আৰু কণীৰ কোনো হোৱাইট পৰ্চন য়েলো পৰ্চন লাগে বুলি কথা নাই আপুনি গুটিখিনি দিব পাৰে দিয়া হৈ গ'ল এইটো এতিয়া মই ধুনীয়াকৈ ফেটিম বস্তুটো পাত্ৰটো অকণমান ডাঙৰ ল'ব তেতিয়া আপোনাৰ ফেটিব ইজি হ'ব কৰি অইল আৰু কণীটো কিছু সময় ফেটাৰ পিছত এনেকুৱা হৈ গৈছে যেনেকৈ আমি কেক বনাব ৰেডি কৰিলে হয় তেনেকুৱা হৈ গৈছে এতিয়া মায়ে লগাই দিব নিজে সানিলে মানে পৰি যাব বা লেতেৰা হ'ব গোটেই গাটোতে লাগিব সেইকাৰণে মায়ে লগাই আৰু মই গোটেই লগোৱাখিনি প্ৰচেছখিনি আপোনালোকক দেখুৱাই দেখা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব অলৰেডি দীঘলীয়া হৈছে আৰু যিখিনি মানে ৰাখিছোঁ ভিডিঅ'টোৰ সেইখিনি মানে কাটিবও নোৱাৰোঁ সেইখিনি কাটি দিলে আপোনালোকেতো বুজিয়ে নাপাব চাবলৈ সেইকাৰণে মাছাজ লগোৱা প্ৰচেছখিনি মই কাটি দিছোঁ আধা মানে আপোনালোকতো কৈছোঁৱে প্ৰথমতে কেনেকৈ লগাব সেওটা ফালি স্কাল্পত লগাই লয় তাৰপিছত মাছাজখিনি দেখুৱাইছোঁ মই আপোনালোকক চাওকচোন আপোনালোকে আৰু কোনোবাই কৰি দিলে বেছি ভাল নিজে কৰাতকৈও ধুনীয়াকৈ মানে বস্তুটো লাগিও যায় আৰু আৰামো পোৱা যায় আৰু মাছাজ কৰাৰ ফলত আমাৰ ব্লাডৰ যিটো হেৰি হয় যে স্নায়ুতন্ত্ৰবোৰ সক্ৰিয় হৈ যায় ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায় তেতিয়া আমাৰ হেয়াৰ গ্ৰ'থ হয় হেয়াৰ গ্ৰ'থ হ'ব হেয়াৰখিনি ধুনীয়া হৈ আহিব হেয়াৰ গ্ৰ'থটো মেইন আৰু হেয়াৰ গ্ৰ'থটো হ'ব আমাৰ ব্লাডেই মেইন ন গোটেই শৰীৰটোৰ প্ৰতিটো অংগৰ বাবে আমাৰ তেজ মেইন হয় তেজৰ সঞ্চালনটো একদম সাংঘাতিকভাৱে প্ৰয়োজন তেনেহ'লে কেনেকুৱা পালে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব আৰু আপোনালোকে ব্যৱহাৰ কৰি চাব মই নিশ্চিত যে আপোনালোকে ব্যৱহাৰ কৰি ভাল পাব আৰু এনেকুৱা নহয় যে আপুনি প্ৰতি সপ্তাহত ইউজ কৰিব লাগিব মাহেকত 2 দিন কৰিলেও হ'ব আৰু একেবাৰে সময় নাপালে আপুনি এদিন কৰিলেও হ'ব মানে প্ৰতি মাহত কৰিলেই হ'ল আৰু পাৰে যদি আপুনি 2বাৰ কৰিব মানে প্ৰথম যিদিনা লগা 15 দিনত আৰু মাহেকত
ভাগ কৰি ল'ব 30 দিন থাকে ন 15 ডেজ তো আপুনি তেনেকৈ ভাগ কৰি ল'ব মাহেকত 2বাৰ লগালেও হ'ব আৰু যদি আপোনাৰ একেবাৰে সময় নাই তেতিয়া আপুনি এবাৰ লগালেও হ'ব আপোনালোকে সকলোৱে লগাই চাব বস্তুটো ব্যৱহাৰ কৰি চাব কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'ৰ কমেণ্ট এটা কৰি যাবচোন পটককৈ ভাল লাগিব আৰু লাইকো কৰিব শ্বেয়াৰ কৰিব যাতে আপুনি জনাৰ লগত কথাখিনি আনিও জানিব পাৰে সুবিধা হয় আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আপোনালোকৰ মৰম পালে আগুৱাই যাবলৈ উৎসাহ পাম আৰু আগলৈ এনেকৈ ভিডিঅ' দি যাম মই যিমানখিনি পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম খালি আপোনালোকৰ সঁহাৰি লাগিব আপোনালোকে মোক সঁহাৰি জনাওক মৰম দিয়ক ময়ো আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ' দি থাকিম যেতিয়ালৈ পাৰোঁ মাজে মাজে বেক হৈ যায় একচুৱেলি কি হয় মই এতিয়া ধৰক পঢ়া শুনাও কৰি থাকোঁ চাকৰিৰ কাৰণেও ধৰক প্ৰিপেৰেশ্যন কৰি থাকোঁ ইণ্টাৰভিউ হৈ থাকে বা ডিউটি কৰোঁ প্ৰাইভেট আৰু ঘৰুৱা ঘৰুৱা ব্যস্ততাটো থাকিবই যিহেতু ঘৰৰ এজনী ছোৱালী দেউতা নাই দাদাহঁতো থাকে যদিও সিহঁতে কৰে নকৰা নহয় কিন্তু তথাপি তাহাঁতৰ কামবোৰ ধৰক বেছি ইম্পৰ্টেণ্ট সিহঁতে যিবোৰ দায়িত্বত আছে মানে হেৰি কৰিব নোৱাৰে আৰু মানে এলাহ কাটিব নোৱাৰে আৰু যে আজি নকৰোঁ থাকক তেনেকুৱা নহয় সেইকাৰণে প্ৰায়বোৰ হেৰি মই মেইনটেইন কৰিবলগীয়া হয় গতিকে মাজে মাজে ভিডিঅ' দিয়াই নহয় মই মাজতে মানে 10 মাহমান দিয়াই নাছিলোঁ জাষ্ট নতুন খুলিছিলোঁহে মাত্ৰ ভিডিঅ' দিয়াই নাছিলোঁ আকৌ এতিয়া আৰম্ভ কৰিছোঁ আৰু এতিয়া কণ্টিনিউ কৰি যাম বুলি ভাবিছোঁ যিমান ব্যস্ত থাকিলেও এনেকৈ মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে নতুন হেয়াৰ আৰু স্কিনৰ টিপছ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নটিফিকেশ্যনৰ বেলটো আপোনালোকে ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন সোনকালে পায় আপোনালোকে আৰু মোৰ ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে তেনেহ'লে আজিলৈ আহোঁ থেংক ইউ লাভ ইউ অল